বন্ধুসকল, আপোনালোকে সৰ্বৰ্ণৰ আকাৰ ইকাৰ কেনেকৈ শিকিব এই বিষয়ে মই আজি এইটো ভিডিঅ' আহিছোঁ। গতিকে বন্ধুসকল, আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰিছোঁ, যদি মোৰ চেনেলটো নতুন আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাষত থকা বেল আইকনটো অল কৰি দিব। কিয়নো এই ধৰণৰ ভিডিঅ'সমূহ যদি আমি আপলোড কৰোঁ তেনেহ'লে আপোনালোকৰ মোবাইলৰ আগত নটিফিকেশ্যন আহি যাব। গতিকে বিলম্ব নকৰি আৰম্ভ কৰিছোঁ। অতে শূন্য, আতে আকাৰ, হস্ৰইতে হিচিকাৰ, দীৰ্ঘইতে দীৰ্ঘিকাৰ, হস্ৰউতে হস্ৰুকাৰ, দীৰ্ঘউতে দীৰ্ঘুকাৰ, ঋতে ঋকাৰ, এতে একাৰ, ঐতে ঐকাৰ, অতে ঔকাৰ, ঔতে ঔকাৰ। আকৌ কৈছোঁ, অতে শূন্য অৰ্থাৎ একো নহয়, আতে আকাৰ, হস্ৰইতে ইকাৰ, দীৰ্ঘইতে দীৰ্ঘিকাৰ, হস্ৰউতে হস্ৰুকাৰ, দীৰ্ঘউতে দীৰ্ঘুকাৰ, ঋতে ঋকাৰ, এতে একাৰ, ঐতে ঐকাৰ, অতে অকাৰ, ঔতে ঔকাৰ। বাই বাই।